Hello, my dear students. Welcome to Assam course. Assam course নতুন উদ্যোগত 500 গ্রামার সলভ কৰাৰ যেটো তোমালোকৰ এক্সাম ওৰিয়েণ্টেড গ্ৰামাৰ তেনেকুৱা 500 গ্ৰামাৰ সলভ কৰি নীতি নিয়ম সহ ভিডিঅ' প্ৰস্তুত কৰা হৈছে। প্ৰথম আমি কেইদিন দিলো নেৰেশ্যন সলভ কৰি দেখুৱালো। বিভিন্ন ধৰণৰ নেৰেশ্যন আমি সলভ কৰিছো আৰু এইবাৰ আমি সলভ কৰিম ভয়েস সেন্স। এতিয়া আগতে কোৱা হৈছে তোমালোকক যে এই উদ্যোগটো আমাৰ এই নতুন যেটো সিরিজ ভিডিও এই সিরিজটো হল এক্সাম ওরিয়েন্টেড অর্থাৎ পরীক্ষার লগত সম্পর্কিত এটা সিরিজ য'ত আমি যিবিলাক গ্ৰামাৰ সলভ কৰিম সেই গ্ৰামাৰবিলাক পৰীক্ষাত অহাৰ প্ৰবল সম্ভাৱনা আছে। গতিকে তেনেকুৱা আমি গ্ৰামাৰ সলভ কৰিম আৰু নীতি নিয়ম কি কেনেকৈ সলভ কৰিব লাগে সেইবিলাক আমি দেখুৱাই দিম। গতিকে এইটো এটা তোমালোকৰ বাবে অতি দৰকাৰী ভিডিঅ' আৰু এই ভিডিঅ'টো পৰা তোমালোকে উপকৃত হ'বা। আৰু এটা কথা, এই ভিডিঅ'টো তোমালোকে শ্বেয়াৰ কৰিবা বা লাইক কৰিবা বুলি আমি আশা কৰিছো, কাৰণ এনেকুৱা দৰকাৰী ভিডিঅ' তোমালোকে অকলে জানিলে লাভ নহ'ব। তোমালোকৰ বন্ধুবৰ্গৰ মাজতো এইটো শ্বেয়াৰ কৰিবা আৰু আমাৰ এটা টেলিগ্ৰাম চেনেল বুলি আছে, তাত তোমালোকে কমেন্ট কৰিব পাৰা বা তাত যদি তোমালোকে ফেইল কৰা তেতিয়া মানে মিছ কৰিছা তাত দেখিব পাৰা ৰেকৰ্ডেড ভিডিঅ'। এই ভিডিঅ'ৰে ৰেকৰ্ডেড ভিডিঅ' তোমালোকে চাব পাৰিবা। গতিকে আমি আৰম্ভ কৰোঁ, বেছি কথা নকওঁ। আজি আৰম্ভ কৰিছোঁ ভয়েস সেন্স। তোমালোকৰ প্ৰথম প্ৰশ্ন, ইট ৱাজ হোপ বাই দেম that they would win the match. It was hope by them that they would win the match. এতিয়া ভয়েস সেন্স সম্পৰ্কে আমাৰ ক'ব লগা হ'ল যে ভয়েস সেন্সৰ প্ৰাথমিক যিবিলাক কথা সেইবিলাক তোমালোকে শিকিছা ক্লাছত আৰু তোমালোকে জানা। তথাপিও মই ৰিপিট কৰিছো, ভয়েস সেন্সৰ প্ৰথম কাম হ'ল, ফাৰ্স্ট ষ্টেপ হ'ল যে আমি বাক্যৰ মাজত থকা ভাৰ্বটো, যিটো ভাৰ্ব এই ভাৰ্বটো বিচাৰি উলিয়াব লাগিব আৰু ভাৰ্বটো আইডেন্টিফাই কৰাৰ পিছত আইডেন্টিফাই কৰিব লাগিব সাবজেক্ট কোনটো, তাৰপিছত আইডেন্টিফাই কৰিব লাগিব অবজেক্ট কোনটো, তাৰপিছত যদি কিবা কমপ্লিমেন্ট থাকে সেইটো আইডেন্টিফাই কৰিব লাগিব, বিচাৰি উলিয়াব লাগিব। ফাৰ্স্ট ষ্টেপ ভাৰ্ব to identify, then subject to identify, then object to identify, then others. এতিয়া ভার্ব এটা মাজত থাকে, সাবজেক্ট ভার্ব অবজেক্ট। আমি সাধাৰণতে কি কৰোঁ যে সাবজেক্ট ভার্ব অবজেক্ট এই প্যাটার্নৰ আমি এই প্যাটার্নৰ এই বাক্যবিলাক পাওঁ ইংৰাজীত এই প্যাটার্নৰ বাক্য। ভার্ব থাকিব মাজত, এইটো ভার্ব থাকিব মাজত, তাৰ বাওঁফালে থাকিব এইটো সাবজেক্ট ভাৰ্বৰ বাওঁফালে, আৰু তাৰ ভাৰ্বৰ সোঁফালে থাকিব এইটো অবজেক্ট, অৰ্থাৎ SVO আমি ইংৰাজীত কওঁ SVO প্যাটার্ন। SVO প্যাটার্ন এইটো বুলি কওঁ। কিন্তু অন্য ভাষা হৈছে অসমীয়া ভাষাত এনেকুৱা নাই। অসমীয়া ভাষাত থাকে মই ভাত খাওঁ, আমি সাবজেক্টৰ পিছত অবজেক্টটো পাওঁ আৰু ভাৰ্বটোৰ পিছত পাওঁ, অৰ্থাৎ সাবজেক্ট ভাৰ্ব অবজেক্ট। অসমীয়া সাবজেক্ট ভাৰ্ব, কিন্তু ইংৰাজীত আমি সদায় ভাৰ্বটো মাজত পাওঁ। গতিকে আমি আমাৰ প্ৰথম কাম হ'ল এই যে ভাৰ্বটো মাজত থাকিলে এই ভাৰ্বটো বিচাৰি উলিয়াম। ভাৰ্বটো উলিয়াৰ পিছত আমি বাওঁফালে সাবজেক্ট, সোঁফালে আমি অবজেক্টটো বিচাৰি উলিয়াম। এইটো ফাৰ্স্ট ষ্টেপ। এইটো হ'ল
first step. second step আমি কি কৰিম second step আমি কি কৰিম আমি ভার্ব সাবজেক্ট আর অবজেক্ট বিচাৰি উলিয়াৰ পিছত সেকেন্ড স্টেপত আমি কি কৰিম এই যে ভার্ব এই যে ভার্বটো দিয়া আছে এই ভার্বটো টেন্স কি টেন্সত লিখা আছে এই বিভিন্ন টেন্সত লিখা থাকিব পাৰে প্ৰেজেন্ট ইনডিফিনিটৰ পৰা ফিউচাৰ পাৰফেক্ট কন্টিনিউয়াছলৈকে থাকিব পাৰে তে ইয়াৰ টেন্স অনুযায়ী এই ভার্বৰ লিখা টেন্স অনুযায়ী আমি ভয়েস পরিবর্তন অ্যাক্টিভ হব নে প্যাসিভ হব তেনেকৈ পরিবর্তন করি তাৰপিছত থাকিব তোমাৰ সেন্টেন্স প্যাটার্ন থার্ড হল তোমাৰ সেন্টেন্স প্যাটার্ন সেন্টেন্স প্যাটার্নটো কি ই প্ৰশ্ন আছে নে ইম্পারেটিভ আদেশমূলক উপদেশমূলক নে এক্সক্লামেটৰী নে কিবা এনেকুৱা থাকিব সেইবিলাক চাব লাগিব গতিকে বিভিন্ন প্ৰশ্ন অনুযায়ী প্ৰশ্নটো হোৱাটেৰে আৰম্ভ হৈছে নে এম ইগাৰে আৰম্ভ হৈছে এইবিলাক চাব লাগিব গতিকে বিভিন্ন নিয়ম মতে আমি কি কৰিম ভয়েস চেঞ্জটো কৰিম এতিয়া এইখিনি বেসিক নিয়ম তোমালোকে নিশ্চয় শিকিছা আৰু নিশিকিলেও আজি তেনেকৈয়ে তোমালোকে ইয়াক পৰিৱৰ্তন কৰিবলৈ চেষ্টা কৰিবা এতিয়া আমি প্ৰথম ভয়েসটো লওঁ এইটো It was hoped by them that they would win the match. It was hoped by them that they would win the match. এইটো হ'ল প্ৰথম প্ৰশ্ন এতিয়া এইটো আমি বিচাৰিম ইয়াত এইটো এক্টিভ আছে নে পেসিভ আছে প্ৰথম বিচাৰিম এক্টিভ ভয়েস নে পেসিভ অৰ্থাৎ এক্টিভ হলে ইয়াত অক্সিলারি আৰু পার্টিসিপল নাথাকিব ইয়াত অক্সিলারি পার্টিসিপল নাথাকিব আৰু য'ত অক্সিলারি আৰু পার্টিসিপল থাকিব সেইটো পেসিভ হ'বই লাগিব গতিকে আমি ইয়াত পাইছো এটা অক্সিলারি এইটো was hope এইটো অক্সিলারি পাইছো was to অক্সিলারি hope to পার্টিসিপল আৰু বাই এটা পাইছো বাই থাকিলে আমি পেসিভ বুলি ধৰিম আৰু ইয়াত এটা সেগমেন্ট আছে that they would win the match এইটো আচলতে এটা ভয়েস they subject would win verb or the match object গতিকে এইটোও কৰিব লাগিব গতিকে দুইটাই এটা এইটো আছে পেসিভ এইটো মই ক'লো পেসিভ এইটো পেসিভত আছে এইটো আছে অ্যাক্টিভ কাৰণ ইয়াত অক্সিলারি পিছত পার্টিসিপল নাই আর বাই চাই নাই ইয়াত বাই টাই নেব নাই গতিকে ইয়াত অ্যাক্টিভ গতিকে এটা সেগমেন্ট আমি এই দুটা সেগমেন্টৰ এইটো সেগমেন্ট আমি পেসিভ আছে অ্যাক্টিভ কৰিম আৰু এইটো আছে অ্যাক্টিভ আছে আমি পেসিভ কৰিম গতিকে এইখিনি কৰি আমি পিছত কি টেন্সৰ আছে কেনেকুৱা এইবিলাক কৰিবলৈ যাম আচ্ছা ইট was hope এইটো পাঁচ ইনডিফিনিটৰ আছে was hope এইটো পাঁচ ইনডিফিনিট টেন্সৰ আছে গতিকে আমি এইটো লিখিম by them was hope by them by them থেকে by পিছত আমি যেটা থাকে সেইটো সাবজেক্ট করব they আমি আনসারটা লিখিম আনসার কি it was hoped by them that they would win the match so hope by আমি they to সাবজেক্ট করলাম they to সাবজেক্ট করলাম they hoped was hope থাকলে আমি hope লিখ hope they hope that they will win the match এইটো পেসিভ আছে এইটো এক্টিভ আছে গতিকে আমি পেসিভ কৰিব লাগিব the match would be on would be the match would be on
আছে এটা দেম, গতিকে এইটো বাই দেম, এইটো সাবজেক্ট হয়েছে। হ্যাঁ, গতিকে they hope that the match would be owned by them, এইটো হ'ল আনসার। এইটো আনসার আমি পালো। হুম, তোমালোকে যদি লিখি ল'ব খোজা লিখিব পাৰা। এইটো লিখিব পাৰা। they hope that they hope that uh, এইটো লিখিব পাৰা লিখিলে। ভালকৈ লিখি দিছোঁ। they hope that the match would be owned by them, এইটো লিখি লোৱা। আচ্ছা, আমি এটা 2 নম্বৰ প্ৰশ্নলৈ যাম। আমি যাম এতিয়া 2 নম্বৰ প্ৰশ্নটোলৈ। 2 নম্বৰ প্ৰশ্নটো, you cannot hope that all the questions will be answered by the boys. You cannot hope that all the questions will be answered by the boys. এইটো এতিয়া আমি বিচাৰিম, এইটো এক্টিভ নে পেসিভ। আমি নিশ্চয় পাম যে অক্সিলারি পিছত কোনো পার্টিসিপল নাই। you cannot hope নেগেটিভ আছে, cannot hope that all the questions will be answered by the boys। এইটো এটা সেগমেন্ট এটাৰ পিছত চাবা তোমালোকে। এই সেগমেন্টটো, এই অংকটো we cannot hope ডেটেৰে সংযোগ হৈছে all the questions will be answered। এই সেগমেন্টটো ইটো অ্যাক্টিভ আর এইটো হল প্যাসিভ। এইটো হল প্যাসিভ, এই ভাগটো প্যাসিভ, কারণ এইটো উইল বি আনসার, পার্টিক বি অক্সিলারি আৰু আনসার আছে আৰু বাই আছে, গতিকে প্যাসিভ। কিন্তু এইটো অ্যাক্টিভ, গতিকে এইখিনি এই সেগমেন্টখিনি আমি কি কৰিম, প্যাসিভ অ্যাক্টিভৰ আমি কৰিম প্যাসিভ, আৰু এই সেগমেন্টখিনি আমি কি কৰিম, এই সেগমেন্টখিনি আমি কৰিম অ্যাক্টিভ। প্যাসিভ আছে এইখিনি অ্যাক্টিভ কৰিম। গতিকে আমি আনসারটো দিওঁ, and answer is you cannot hope that all the questions will be answered by the boys, but you cannot hope uh, it cannot be hoped এনেকৈ লিখিব পাৰি। It cannot be hoped that all the question that the boys will answer the question, questions. Then the boys will answer the question. গতিকে আমি it cannot be hoped by you, by you to লিখা নাই, that all the boys will answer the question, will be answered, will answer। এইটো হল শুদ্ধ উত্তর। You cannot hope বা it cannot be hoped that the boys will answer all the questions। all আছে এতে all আছে, all the questions, sorry, all the questions। ভালো করে লিখে দিচ্ছি।
You can answer all the questions. Yes, listen to me. Listen to me. Number 4 to Shruti Vaikya. Listen me. Listen to me. এই Shruti বাক্যটি হল এটা ইম্পারেটিভ বাক্য ইম্পারেটিভ আদেশ সূচক বা তেনেকুৱা গতিকে আদেশ সূচক বাক্যত আমি কি কৰোঁ এটা সহজ নিয়ম আছে দুটা নিয়মে কৰিব ইয়াত সদায় ইম্পারেটিভ বাক্যবিলাক হ'ল আদেশ অনুৰোধ এডভাইস পৰামৰ্শ ইত্যাদি থাকে ইয়াৰ কিন্তু এই ইম্পারেটিভ বাক্যত সদায় এটা ইউ থাকে ইউটো নকয় আমি যেনেকৈ তুমি তালৈ যোৱা কেতিয়াবা তুমি কওঁ আৰু কেতিয়াবা নকওঁ তালৈ যোৱা কলমটো আনা বা তুমি কলমটো আনা তুমিতো নকলে চলে গতিকে ইয়াতো উদ্য আছে তুমি ইউ লিসেন টু মি গতিকে আমি ইউটো ধৰি পেলাই এনেকুৱা কৰিব পাৰো লেটেৰি কৰিব পাৰো let me be listened to listen to itu let me be listened to ইয়াৰ আৰু এটা সহজ উপায় আছে এটা লেট দি কেতিয়াবা কনফিউজন হয় কেতিয়াবা সাবজেক্ট বিচাৰি উলিয়াৰ দিগদাৰ হয় তেনেকুৱা আমি এটা সহজ উপায় পাইছো ইউ আৰ আস্কড you are asked you are asked or ordered or advised or commanded or commanded এনেকুৱা asked ordered advised commanded requested ইত্যাদি হ'ব পাৰে যিটো খাপ খায় বাক্যটোৰ মূলৰ লগত যিটো খাপ খায় বাক্যটোৰ যিটো মূল তাৰ লগত যিটো খাপ খোৱা হয় আমি ইয়াৰ যিকোনো এটা অৰ্ডাৰ বা ইম্পাৰেটিভ সেন্স আমি দিব পাৰোঁ গতিকে ইউ আৰ আস্কড ইয়াত লিসেন টু মি এইটো অৰ্ডাৰ নিচিনা হয় গতিকে ইউ আৰ অৰ্ডাৰ বা বন্ধুবৰ্গৰ ভিতৰত হ'লে বন্ধুবৰ্গৰ ভিতৰত হ'লে কি হয় ই আস্ক হ'ব পাৰে গতিকে আমি লিখিব পাৰে এনেকৈ আনসাৰটো লিখিব পাৰে এনেকৈ আচ্ছা you are asked to listen to you are asked to you are asked to listen to me listen to me তেনেকুৱা হ'ব এই asked তেনেকুৱা এডভাইচ হ'ব পাৰে বা অন্যান্য যিবিলাক থাকে তেনেকুৱা হ'ব পাৰে এইটো হ'ল শুদ্ধ এতিয়া আমি যাওঁ কুৱেশ্যন নম্বৰ 5 কুৱেশ্যন নম্বৰ 5 যাওঁ they held a meeting and delivered speech they held a meeting and delivered speech এতিয়া এইটো হ'ল
এইটো সাধাৰণ বাক্য, they held a meeting. They held a meeting and delivered speech. এইটো হ'ল আমি সাবজেক্টটো ইয়াত ধৰিম they held verb a meeting আৰু again a deliver and delivered speech. এই দুটা and delivered speech. এইটো held a meeting, এইটো অবজেক্ট আৰু এইটো অবজেক্ট এনে দিলে হৈছে। গতিকে আমি সিম্পল ডেলিভার স্পিচ এই মিটিং অবজেক্ট ধৰি পেলাই সাবজেক্ট কৰোঁ। প্ৰথম আমি ধৰিম আনসার আনসার a meeting was held by them and speech delivered. Speech delivered to her to her. এতিয়া question number 6 আমি question number 6 লৈ আহিলোঁ।